নমস্কাৰ আপোনালোকে চাই আছে হেপা 26 আৰু মই প্ৰিয়মফুলে আপোনালোক সকলোকে মোৰ দ্বিতীয়টো ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত অকনমান ব্যৱসায় সম্বন্ধীয় কিছু কথা আলোচনা কৰিম আৰু গ্ৰেজুৱেচনৰ পিছত আমাৰ নিচিনা যিখিনি মধ্যবিত্ত মানুহ সেই মানুহখিনিৰ কাৰণে সেই সময়খিনি অতিক্ৰম কৰাটো কিছু জটিল হৈ পৰে। যিখিনি পঢ়িবলৈ গুচি যায়, যিখিনি সুবিধা পায় তেওঁলোকেতো গুচি গ'ল আৰু তেনেকুৱা কিছু সময় ময়ো পাৰ কৰি আহিছো। গতিকে সেই অনুভৱখিনি মই কৰিব পাৰো আৰু সেই সময়খিনিতে মই এটা সুযোগ মোৰ হাতলৈ আহিলে আৰু যিটো সুযোগৰ কথা, যিখিনি সুবিধাৰ কথা মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িম। বৰ্তমান স্মাৰ্ট ৱৰ্কৰ দিন, আটাইবোৰ ডিজিটেল হৈছে। গতিকে প্ৰত্যেকটো কাম অনলাইনতে সম্পন্ন হয়। প্ৰায় ৯৯% কামে অনলাইনত সম্পন্ন কৰা হয়। অনলাইন কেফেবোৰৰ চাহিদা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে জনপ্ৰিয়তা বৃদ্ধি পাইছে CSCৰ ফুল ফৰ্ম হৈছে কমন চাৰ্ভিচ চেণ্টাৰ। আপোনালোক বহুতে হয়তো জানে, কিন্তু তথাপি মই আপোনালোকৰ সৈতে এইখিনি কথা ভাগ বতৰা কৰিবলৈ ওলাইছো। কাৰণ CSCয়ে বৰ্তমান সময়ত বহুত নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰি তুলিছে। CSC হৈছে এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানত চৰকাৰী বেচৰকাৰী বা সকলো ধৰণৰ অনলাইন যিখিনি কাম কাজ থাকে সেই কাম কাজখিনি সম্পাদন কৰা হয়। আৰু CSCৰ এজন ভেলিয়ে অতি কম হিচাপতো এটা মাহত ৩০ৰ পৰা ৪০,০০০ পৰ্যন্ত টকা উপাৰ্জন কৰিব পাৰে। একদম কম কেইটামান চাৰ্ভিচ লৈ CSCত প্ৰায় ১৫০ৰো অধিক চাৰ্ভিচ আছে। CSCত বিশেষকে ধৰক পেন কাৰ্ড হওক, আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰেকশ্যন বা ভোটাৰ আইডি এপ্লাই, কাষ্ট চাৰ্টিফিকেট, PRC, মৃত্যুৰ প্ৰমাণ পত্ৰ, ডেথ চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ বা যিকোনো ধৰণৰ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ হওক বা মটৰ গাড়ী বা যিকোনো ধৰণৰ আৰু এই আটাইখিনি কাম CSCয়ে খুব ধুনীয়াকৈ সম্পন্ন কৰিব পাৰে। বা টেলিলো, এনেকুৱা বহুত চাৰ্ভিচ আছে যিখিনি চাৰ্ভিচ ফ্লাইটৰ টিকেট কটা, ট্ৰেইনৰ টিকেট কটা বা এইখিনি DTH ৰিচাৰ্জ বা মোবাইল ৰিচাৰ্জ এইখিনি কথা নকওঁৱেই। আৰু যেতিয়া আপুনি এখন অনলাইন কেফে, কম্পিউটাৰ কেফে কৰিব তেতিয়াতো ফটো, জেৰক্স, প্ৰিণ্ট এইখিনি বস্তুটো এনেও থাকিবই, এইখিনি মাষ্ট বি। আৰু বাকী যিখিনি থাকে চাৰ্ভিচ, এই আটাইখিনি বস্তু CSCয়ে খুব ধুনীয়াকৈ সম্পন্ন কৰে। গতিকে এই আটাইখিনি বস্তু যদি আপুনি খুব ধুনীয়াকৈ এটা যোগাৰ কৰি ল'ব পাৰে, প্ৰথম পৰ্যায়ত এটা প্ৰিণ্টাৰ বা এটা কম্পিউটাৰ, এনেকুৱা ধৰণৰ বস্তুখিনি এনেকুৱা ধৰণৰ বস্তুখিনি যদি আপুনি কেনেবাকৈ যোগাৰ কৰি ল'ব পাৰে, দেন খুব ধুনীয়াকৈ আপুনি CSCৰ আইডি এটা লৈ এই কামখিনি কৰি থাকিব পাৰে ঘৰতে এনে থকাতকে। আৰু CSCৰ সেয়া কৈছোৱে মই, এনেকুৱা ধৰণৰ কিছুমান চাৰ্ভিচ দিয়ে যিখিনি চাৰ্ভিচে আপোনাকো এংগেজ কৰি ৰাখিলে, প্লাছ আপুনিও কাৰোবাক ল'ব লগা হৈ গৈছে সেই চাৰ্ভিচখিনি আপুনি কমপ্লিট কৰিবলৈ। এতিয়া যেনেকে ধৰক মই আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিব লাগিব, যিটো কথা খুব বেছি ইম্পৰ্টেণ্ট। CSCৰ যিখিনি কাম আছে, যিখিনি চাৰ্ভিচ আছে, সেই চাৰ্ভিচখিনি যেতিয়া আপুনি কৰিব, সেই প্ৰত্যেকটো চাৰ্ভিচৰ আঁৰত CSCৰ ফালৰ পৰা এটা এটা কমিশ্যন থাকে। খুব ধুনীয়া ধুনীয়া এটা কমিশ্যন প্ৰত্যেকটো কামতে মুঠতে CSCয়ে আপোনাক কমিশ্যন দিবই। আৰু আপুনি কাষ্টমাৰৰ পৰা যিখিনি পালে সেইখিনিতো আপুনি পালেই। বাকী ওৱান টাইম ইনভেষ্টমেণ্ট, আপুনি এবাৰেই খৰচ কৰিলে, আগতো আপুনি খৰচ কৰি থাকিব নালাগে। গতিকে কমিশ্যনো পালে, আপুনি কাষ্টমাৰৰ পৰা পালে, চব খুচ আৰু কাষ্টমাৰো খুচ, আপুনিও খুচ, ময়ো খুচ, খুব ধুনীয়াকৈ CSCও খুচ, সিহঁতেও ধুনীয়াকৈ কামবোৰ চাৰ্ভিচবোৰ দি আছে, আপুনিও দি আছে, কাষ্টমাৰো লৈ আছে। গতিকে খুব ধুনীয়াকৈ গোটেই কামখিনি আপুনি কমিশ্যনো পালে, আপুনি আপোনাৰ লাভো হ'ল, এনেকৈ আগবঢ়াই লৈ যাব পাৰে। মই আমাৰ গাঁৱতে এটা CSC চেণ্টাৰত কাম কৰি আছো অপাৰেটৰ হিচাপে। আৰু মোৰ এজন দাদাৰ CSC আইডি আছে আৰু তেওঁৰ আণ্ডাৰতে মই গোটেই কামখিনি কৰি আছো। মই কৈছোৱে যে যদি আপুনি কম বেছি আধাও যদি কাম, গোটেই চাৰ্ভিচখিনি যদি আপুনি CSC কৰিবলৈ বিচাৰে, দেন আপুনি অকলে কেতিয়াও নোৱাৰে। আপুনি সং ল'ব লাগিবই। গতিকে আপুনিও এংগেজ হ'ল আৰু আন এজনকো আপুনি এংগেজ কৰিলে, বহুত ধুনীয়াকৈ গোটেই বস্তুখিনি চলাই নিব পাৰে। আৰু মই আগতে CSCৰ বিষয়ে ইমান বেছি নাজানিছিলো, কিন্তু এতিয়া মই যেতিয়া জানিছো মোৰ খুব ভাল লাগিছে। এইখিনি চোন ইমান ধুনীয়া এইখিনি কাম আমি কৰিব পাৰো, ইমান ধুনীয়াকৈ উপাৰ্জন হয়, ইমান সা সুবিধা আছে, আমি কেলে নলওঁ। মই সেইকাৰণে ভাবিলো যে মই আপোনালোককো এই কথাটোৰ ভাগ দিওঁ, আৰু সেইকাৰণে মই সেইটো ভাবি এই ভিডিঅ'টো কৰিছো। আৰু আপোনালোকৰ যদি তেনেকুৱা কিছুমান সুযোগ সুবিধা আছে বা মন আছে এনেকুৱা ধৰণৰ কাম কৰা, দেন CSCৰ আইডি এটা লৈ আপোনালোকে এই কামখিনি খুব ধুনীয়াকৈ ষ্টাৰ্ট কৰক। ট্ৰেনজেকশ্যন হওক বা CSCৰ এটা এপ আছে DigiPay বুলি, তাত ট্ৰেনজেকশ্যনো কৰিব পাৰে। বহুত বেছি কাম CSCয়ে দি আছে, বহুত বেছি কাম।
গতিকে যদি ইচ্ছা কৰে দেন কৰিব পাৰে আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই CSC মানে আইডি কেনেকৈ ল'ব পাৰি বা প্ৰথমে ক'ত যোগাযোগ কৰিব লাগিব কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব মই এই সম্বন্ধে এটা ভিডিঅ' দিবলৈ যত্ন কৰিম যদি আপোনালোকে ইচ্ছা কৰে চাবলৈ দেন মই দিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু সেয়াই মোৰ আশা এটাই যে মই যিখিনি ফিল কৰি পিনি ৰৈ গৈছিলোঁ সেইখিনি চাগে ফিল কৰা মানুহ আছে এতিয়াও গতিকে আপোনালোকে ৰৈ নিদি ওলাই আহক সুযোগ সুবিধা চবৰে আছে মই এতিয়া খুব ধুনীয়াকৈ গোটেই কামখিনি কৰি থাকিব পাৰিছোঁ গতিকে আপোনালোকেও পাৰে আপোনালোকৰো খুব ধুনীয়াকৈ এইখিনি কৰিব পৰা ধৈৰ্য শক্তি আছে গতিকে আহক কৰক আৰু CSC আপোনাক খুব ধুনীয়াকৈ স্বাৱলম্বী কৰি দিব মোৰ বিশ্বাস মানে প্ৰত্যেকটো CSC চেণ্টাৰত যিহেতু 2জন বা 3জন তাৰ অধিকো মানুহ এংগেজ হৈ যায় মানে এটা আইডি আণ্ডাৰত গতিকে কিমান ধুনীয়াকৈ CSC গোটেই কামখিনি সম্পন্ন কৰিব লাগিব আৰু CSC মানে খুব সুলভ মূল্যত আটাইবোৰ কাম হয় গতিকে সেইটো ফালৰ পৰা কাষ্টমাৰ পোৱাটো প্ৰায় মানে ফিক্স হৈ পৰে আৰু গোটেই বস্তুখিনি যেতিয়া আপুনি মানুহখিনি মানে মাজলৈ আহি যাব তেতিয়া এনেও অট'মেটিক আপোনাৰ গোটেই কামখিনি হৈ থাকিব গতিকে আপুনি যদি ইচ্ছা কৰে দেন কৰিব পাৰে আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাকী ভালে থাকক কুশলে থাকক আৰু চাই থাকিব হেপাহ 26 বাই বাই আকৌ লগ পাম বাকী কৰিব লগাখিনি কৰিব